আছে আপোনালোক? নিশ্চয় ভালে আছে। আজি ভাতকেৰেলাৰ এবিধ একেবাৰে সৰু আৰু সোৱাদযুক্ত ৰেচিপি মই আগবঢ়াব ওলাইছোঁ। আহকচোন, ভাতকেৰেলাখিনি মই কি কৰি লওঁ প্ৰথমে আপোনালোকক দেখুৱাই আছোঁ। ভাতকেৰেলাখিনি মই কাটি এই সৰু সৰু পিচ কৰি পেলাই এইদৰে সিজিবলৈ দিছোঁ। অকণমান সময় বইল হৈছে, নিমখ পানী দিছোঁ, নিমখ পানীত সিজাই লৈছোঁ। এয়া চাওক, ভাতকেৰেলাখিনি ধুনীয়াকৈ এইদৰে সিজাই লৈছোঁ। গোটাকৈও সিজাব পাৰে, মই ফালি ফালি সিজাইছোঁ বাৰু। এতিয়া মই ষ্টাফিংখিনি বনাওঁ পিঁয়াজ ভাজি। ইয়াৰ বাবে মই 2 চামুচ কৰ্ণফ্ল'ৰ লৈছোঁ আৰু লগত দিছোঁ আধা চামুচ জিৰা গুড়ি, ধনিয়া, অকণমান হালধি, নিমখ যিহেতু মই সিজাওঁতে দিছিলোঁ, ইয়াতে অকণ কমকৈ দিম নিমখ। এয়া মেগী মছলা দিছোঁ। মেগী মছলাটো দিবও পাৰে, নিদিবও পাৰে, আপোনালোকৰ কথা। এয়া কালজিৰা অকণমান বটি দিছোঁ গোন্ধৰ কাৰণে, আৰু এটা কণী দিছোঁ। এইখিনি এতিয়া ভালদৰে ফেটি ল'ব। গৰম কৰি লৈছোঁ, ইয়াত মই এতিয়া ৰিফাইন তেল দিম। এইবাৰ এপিচ এপিচকৈ দি যাম। জুইৰ ফ্লেমটো ল' কৰি থ'ব, যাতে যিহেতু কণী দিয়া গৈছে, নহ'লে পুৰি যাব লগে লগে। কি ধুনীয়া ৰেচিপি দেখিছেনে? খুব ধুনীয়া মচমচীয়া ভাতকেৰেলাৰ ভাজি। এতিয়া গৰম গৰম দালি ভাতৰ লগত পৰিৱেশন কৰক, আৰু অতি সোনকালে খাব পাৰি ভাজি। খুব সাধাৰণ ৰেচিপি আৰু সহজ। গতিকে ৰাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই আছে আৰু যদি ভাল পাইছে, তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব, যাতে আগলৈকে আকৌ যদি মই ভিডিঅ' দি থাকোঁ, সেইখিনি যাতে আপোনালোকে নটিফিকেশ্যনখিনি পাই থাকে। আজিলৈ এৰিলোঁ, ধন্যবাদ।